তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আৰু যিহেতু আমি সকলোৱে জানো আমাৰ যিটো SSC-GDৰ এক্সাম 2025 চনৰ সেইটো আমাৰ ফেব্ৰুৱাৰী 4 তাৰিখৰ পৰা হ'বলৈ গৈ আছে। আৰু আমাৰ প্ৰথম কথাটো হ'ল আমাৰ হাতত সময় খুব কম। ময়ো যিহেতু কৈ দিম, গতিকে আমাৰ হাতত বুলিয়ে কৈছোঁ, আমাৰ হাতত সময় খুব কম। আৰু এই কম সময়ৰ ভিতৰত আমি এতিয়া খুব বেছি বস্তু চাবলগীয়া আমাৰ নাই, বা আমি চাবলৈ দৰকাৰো নাই। আমি যদি খুব বেছি বস্তু চাবলৈ যাওঁ তেতিয়াহ'লে কিন্তু আমি যিখিনি আগতে চাই থৈছিলোঁ সেই বস্তুখিনিও আমি পাহৰাহে দেখা যাব। মই যোৱা বছৰ মোৰ তেনেকুৱা অলপ ভুল হৈছিলে, যিটোৰ বাবে মোৰ ৰিজনিং বেয়া হৈ গৈছিলে, ৰিজনিং ছাবজেক্টটো। আৰু লগতে মই বেছিকৈ যোৱা বছৰ অলপ মেথছত গুৰুত্ব দিছিলোঁ, অংকত গুৰুত্ব দিছিলোঁ। অংকত বেছিকৈ গুৰুত্ব দিয়াৰ বাবদ মই যেতিয়া লাষ্টৰ সময়ত মই ৰিভাইজ নকৰিলোঁ, ৰিজনিং হওক বা ধৰি লওক প্ৰেক্টিছ নকৰিলোঁ, সেইবাবে মই ৰিজনিং ছাবজেক্টটো মোৰ খুব বেয়া হৈ গৈছিলে। আৰু সেইটো কাৰণে মই একচুৱেলি ফাইনেলৰ কাৰণে মোৰ যদিও মোৰ ফিজিকেল বেয়া হ'ল, কিন্তু তথাপিও মোৰ ফাইনেলৰ কাৰণেও মাৰ্ক অলপ কমি গ'ল। গতিকে মই এটাই কথা ক'ব বিচাৰোঁ, মই তেতিয়াই বুজি পালোঁ যে যেতিয়া মানুহে অলপেই বস্তু চাওক, কিন্তু সেইখিনি যদি প্ৰপাৰ হিচাপে তোমাৰ ভালকৈ যদি প্ৰেক্টিছ কৰি যায়, তেতিয়াহ'লে সেই বস্তুখিনিতে বহুত এটা ভাল স্ক'ৰ কৰিব পৰা যায়। কিন্তু বহুত বস্তু চাই পেলাইও যদি তোমালোকে প্ৰেক্টিছটো কমাই কৰা, তেতিয়াহ'লে তাত গৈ খেলি মেলি হয় বা পাহৰা দেখা যায়, আৰু টাইমো বেছি লাগি যায়। গতিকে তোমালোকে প্ৰথম কথাটো মন দিবলগীয়া কথাটোৱে হ'ল প্ৰেক্টিছ খুব বেছি লাগিব। আৰু এতিয়া মুঠতে আমাৰ হাতত 20 দিনো সময় নাই বুলিয়ে মই ক'ব বিচাৰোঁ। গতিকে এই 20 দিন সময় যিহেতু নাই, আমি 15 দিনমান বুলি ধৰিলেও 15 দিন সময়ছোৱাত আমি যি কৰিব লাগে মানে ইয়াতে কৰিব লাগিব লাষ্ট। আৰু এইখিনি সময় দিব পাৰিলে তোমাক লাষ্টলৈকে তোমাক সময়ে দিব। গতিকে কথাটো তেনেকুৱা। আৰু এতিয়া কথা হ'ল, মোক বহু ল'ৰা ছোৱালীয়ে এটা প্ৰশ্ন খুব বেছিকৈ সোধে যে দাদা আপুনি মক টেষ্টত কিমান নম্বৰ পাইছে, RW মক টেষ্টত কিমান নম্বৰ পাইছে, বা RW মক টেষ্টত আমাৰ নম্বৰ নাবাঢ়ে কিয়? এতিয়া প্ৰথম কথাটো হ'ল, বহু ল'ৰা ছোৱালীয়ে এটা ডাঙৰ ভুল কাম কৰি আছে। সেই কথাটো হ'ল RWত মক টেষ্টবিলাক দিছে, আৰু দি পেলাই তেওঁলোকে মাৰ্ক উঠাব পৰা নাই, 70-80তে ৰৈ গৈছে বা 60-70তে ৰৈ গৈছে, আৰু ডিপ্ৰেশ্যন বা ডিম'টিভেট হৈ গৈছে। তাৰ দুটা কাৰণ। এটা কাৰণ হ'ল, আমি প্ৰথম কথাটো চাবলৈ যাওঁ, তেতিয়াহ'লে RW যিটো মক টেষ্ট, সেই মক টেষ্টটোৰ লগত আমাৰ SSC-GDৰ কোনো মিল নাই। মই যদি কওঁ কোনো মিল নাই, হয়তো হিন্দী 2-এটা কমন পৰিব পাৰে বা হিন্দীৰ হেৰিখিনি অলপ একেই থাকে, বাকী ৰিজনিংখিনি আৰু অংক যিবিলাক দিয়ে ইমান তালমিল নাথাকে। মই পৰাপক্ষত কৈছোঁ, কাৰণ তাতকৈ আমাৰ SSC-GDৰ এক্সামত বহুত সহজ থাকে, বা আমি যোৱাবাৰো বহুত সহজ দেখিলোঁ। সেইটো কাৰণে মই এটা কথা কওঁ, তোমালোকে যদি ইয়াত যিখন যিখন RWয়ে মক টেষ্ট দিয়া, তাত যদি তোমালোকৰ 80 বা 70-90 ইমান মানুহ আহিছে, তোমালোকে নিশ্চিন্ত সহকাৰে থাকা যে তোমালোকে ফাইনেলত যেনেকৈ নহওক 100+ হৈ যাব। মানে যদি তুমি এইটো হিচাপতে তাতো কৰাগৈ, তেতিয়াহ'লে হৈ যাব। কাৰণ কিয়, তুমি যদি ইয়াত অংকত তুমি 7টা কৰিছা, তাত গৈ তুমি নিশ্চিত থাকা যে তাত গৈ তুমি 10টা কৰিবা। ইয়াত যদি ৰিজনিং তুমি 15টা কৰিছা, তাত তুমি 18টা কৰিবা। হিন্দী যদি ইয়াত তুমি 15টা কৰিছা, তাত তুমি 19টা 20টা কৰিবা। গতিকে কথাটো তেনেকুৱা, সেইটোৰ ওপৰতে আমি ডিপেণ্ড কৰি মই কথাটো কৈছোঁ। গতিকে তুমি এইটো চিন্তা কৰিব নালাগে যে RWত মোৰ কিয় হোৱা নাই। আৰু 2 নম্বৰ কথা, মক টেষ্টত তোমাৰ মাৰ্ক নবঢ়াৰ মূল কথাটোৱে হ'ল এনালাইজ নকৰা। মানে কি, মক টেষ্টটো দিছা, মাৰ্ক বনা নাই, ডিপ্ৰেশ্যন গুচি গ'লে সেইখন মক টেষ্ট থৈ দিলা বা ৰখাই দিলা আৰু তাক নাচালা, সেইটো নহয়। তুমি লাগে তাত 20 নম্বৰে পোৱা। সেই বস্তুটো তুমি এটাই চাবা যে মোৰ 20 নম্বৰ কিয় আহিল, মই এইখিনি কিয় নোৱাৰিলোঁ, বা এইখিনি কৰোঁতে মোৰ ক'ত কেনেকৈ ভুল হৈ গ'ল, সেই বস্তুটো এনালাইজ যেতিয়া কৰিবা, লিখি যাবা। 4টা ছাবজেক্টৰ 4খন বহি নোট বনাই ল'বা, তাতে তোমালোকে লিখি যাবা। তেনেকৈ লিখি গ'লে তোমালোকৰ কি হ'ব, সেইখিনি ৰিভাইজ যেতিয়া কৰিবা, ছেইম ষ্টাইলত কুৱেশ্যন যেতিয়া আহি যাব বা RWত দি থাকিবা, যিহেতুকে RWয়ে ৰিপিট কৰি থাকে। মই পায়ে আছোঁ, দেওবাৰে তোমালোকৰ হিন্দীৰে হওক ৰিজনিঙে হওক 2-3টা লজিক ৰিপিটেড হৈ থাকে, আৰু অংকৰো তেনেকুৱা। গতিকে সেই ৰিপিটেড হৈ থকা লজিকখিনি যেতিয়া ধৰিব পাৰিবা, এনেই মাৰ্ক ইনক্ৰিজ হৈ আহিব। গতিকে এটাই কথা ক'ব বিচাৰোঁ, লাষ্ট সময় এইখিনিয়ে। আৰু বিহু আমাৰ হৈ গ'ল, বিহু আৰু এতিয়া লাগি থাকিলে নহ'ব। চবৰে এটা সময় আছে চব বস্তুৰে। গতিকে সেইখিনি তোমালোকে কেনেকৈ সময়খিনি দিব পাৰা, তাৰ ওপৰতে মই ক'লোঁ। যিহেতুকে তোমালোকে কৈ আছিলা যে দাদা আপুনি কিবা এটা কওক, মই সেইটো কাৰণে কৈ দিলোঁ। আৰু বাকী মই লাইভত আহিম বাৰু, পৰীক্ষাৰ 2 দিনমানৰ আগত মই লাইভত আহিম, 2টামান ইম্পৰ্টেণ্ট কথা আছে। বাকী আমাৰ এপ্লিকেশ্যন ষ্টেটাছ এই 2-এদিনতে দিব, এতিয়াও দিয়া নাই। বহুতে ফেক কিছুমান হেৰি উলিয়াইছে, দিছে। মই কিন্তু নিজেও চাব পৰা নাই, আৰু বহুতৰে মই চাব পৰা নাই। গতিকে মোৰ মতে দিয়া নাই, আৰু দিলে অফিচিয়েল ছাইটত এখন ন'টিচ দিব। গতিকে ধন্যবাদ। জয় আই অসম। যিসকল নতুনকৈ আহা, পাৰিলে ছাবস্ক্ৰাইব কৰি জড়িত হৈ ল'বা। ধন্যবাদ।